हेलो एभ्रिवान সকলোলৈকে নমস্কাৰ জনাই মই মধুমিতা অন্য এটা ভিডিঅ লৈ আপোনালোকৰ আগত আহিছো। মই আজি বনাম কুচিয়া মাছৰ তৰকাৰী। কেনেকৈ বনাওঁ তাকে দেখুৱাছো। কুচিয়া মাছখিনি মই ফ্ৰাই কৰি লৈছো। সম্পূৰ্ণ ফ্ৰাই নকৰো, ইয়াত অলপ হাফ ফ্ৰাই কৰিম। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। একেখিনি তেলতে মই জলকীয়া দুটা দিছোঁ আৰু তেজপাত দুখিলা। এইখিনি মই গৰম তেলত ৰঙচুৱা নোহোৱালৈকে মই ভাজি আছোঁ। ইয়াতে মই পিঁয়াজ আৰু নহৰু দুইখিনি মিক্স কৰি মই এতিয়া ভালদৰে ভাজি ল'ম। অলপ পানী মিক্স কৰি যাতে ধুনীয়াকৈ একেবাৰে মছলাখিনি মোৰ ৰেডি হৈ যায় তেনেকৈ মই ভাজি ল'ম। নিমখ সোৱাদ অনুসৰি আৰু হালধি। মছলাখিনি সিজাৰ পিছত মই আলু বইল কৰি থৈ ৰাখিছিলোঁ, সেই আলুখিনি মই ইয়াতে মিক্স কৰি দিছোঁ। আলুখিনি মই ভালদৰে ভাঙি ল'লোঁ। ইয়াত মই মিক্স কৰিছোঁ জিৰা আৰু ধনিয়া। এইখিনি ভালদৰে লৰাই মেলি মই সিজাই লৈছোঁ। ইয়াত এতিয়া কুচিয়াখিনি মই মিক্স কৰি দিছোঁ। ইয়াত পানী অলপ ঢালি দি মই 10 মিনিটমান মই সিজিবলৈ দিম। সেয়া 10 মিনিট হৈ যোৱাৰ পিছত মোৰ কুচিয়া মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। লাষ্টত মই এতিয়া মান ধনিয়া অলপ মিক্স কৰি দিছোঁ। কুচিয়া মাছৰ তৰকাৰী ৰেডি হৈ গ'ল।